নমস্কাৰ বিন্দু ভূষণ বৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে পূৰ্বৰ পাঠত কৈ আহিছোঁ অৰ্থালংকাৰসমূহক আমি 5 প্ৰকাৰত ভাগ কৰি দেখুৱাব পাৰোঁ। সাদৃশ্যমূলক, বৈসাদৃশ্যমূলক বা বিৰোধমূলক, শৃংখলামূলক, ন্যায়মূলক আৰু গুহাৰ্থমূলক। আজি আমি আলোচনা কৰিম সাদৃশ্যমূলক শাখাৰ উৎপ্ৰেক্ষা অলংকাৰৰ বিষয়ে। উৎপ্ৰেক্ষা অলংকাৰ উপমেয় আৰু উপমানৰ মাজত খুব বেছি সাদৃশ্য থকাৰ বাবে যদি উপমানকে উপমেয় বুলি ধাৰণা কৰা হয় তেতিয়া তাক উৎপ্ৰেক্ষা অলংকাৰ বোলা হয়। উপমেয় মানে যাক তুলনা কৰা হয়, উপমান মানে যাৰ সৈতে তুলনা কৰা হয়। উপমেয়, উপমান, সাদৃশ্য ধৰ্ম কি সেইবোৰৰ বিষয়ে মই প্ৰথম খণ্ডটোত সুন্দৰভাৱে দি থোৱা আছে, আপোনালোকে চাব পাৰে। উৎপ্ৰেক্ষাৰ ব্যুৎপত্তিগত অৰ্থ হ'ল ঊৰ্ধ্ব বা প্ৰবল আৰু প্ৰেক্ষা মানে দৰ্শন বা আকাংক্ষা। উৎপ্ৰেক্ষা বুজোৱা শব্দ অসমীয়াত বহুত আছে, সেইবোৰ হ'ল যেন, যেনিবা, জানিবা, কিজানি, বোধ হয়, খাইলাখ, নিশ্চয় ইত্যাদি। পুৰণি ব্ৰজাৱলী অসমীয়াত যশ, জনু আদি উৎপ্ৰেক্ষাৰ বাচক শব্দৰূপে ব্যৱহৃত হৈছিল। উৎপ্ৰেক্ষা দুবিধ, বাচ্য আৰু প্ৰতীয়মানা। যেন সম্ভৱাদী তুলনাবাচক শব্দৰ দ্বাৰা বুজালে তাক বাচ্যা উৎপ্ৰেক্ষা আৰু তুলনাবাচক শব্দ নাথাকিলে তাক প্ৰতীয়মানা উৎপ্ৰেক্ষা বোলা হয়। এই উদাহৰণকেইটা চালে স্পষ্ট হ'ব ধাৰণাটো। আইদেউৰ মুখলৈ চাবকে নোৱাৰি যেন পূৰ্ণিমাৰ জোন। ইয়াত আইদেউৰ মুখ উপমেয় আৰু পূৰ্ণিমাৰ জোন উপমান। এই যেনটোৱে উৎপ্ৰেক্ষা অলংকাৰ যে সেয়া স্পষ্ট কৰি দিছে। নাচনীৰ চকুলৈ চাবকে নোৱাৰি জালুক জলকীয়াই পুৰে। একেদৰে ৰাক্ষসৰ অংগে ৰূপ সীতাৰ বলিল, অঞ্জন পৰ্বতে যেন মাণিক জ্বলিল। প্ৰতীয়মানা উৎপ্ৰেক্ষাৰ উদাহৰণ: তাজ তুমি ৰঙা তেজ, বিৰহীৰ অন্তৰৰ গোট মাৰি শিল হোৱা মৰ্মভেদী ব্যথা। ইয়াত উপমেয় শিলৰ সৌধ তাজমহল আৰু উপমান বেদনাৰে ভৰা অন্তৰ। কবিয়ে তাজমহলক দেখা নাই, তেওঁ যেন দেখা পাইছে বিৰহীৰ অন্তৰভেদী ওলাই অহা ৰঙা তেজখিনি গোট মাৰি হোৱা এচপৰা শিল। এই উৎকট সন্দেহটো যেন, যেনিবা এনে কোনো সম্ভাৱনাবাচক শব্দৰ দ্বাৰা উপস্থাপিত হোৱা নাই, সেয়ে ই প্ৰতীয়মানা উৎপ্ৰেক্ষা। আৰু এটা কথা মন কৰিবা, সন্দেহ আৰু উৎপ্ৰেক্ষা অলংকাৰৰ মাজত মিল এইখিনিতে যে দুয়োটাই সন্দেহৰ ভিত্তিত প্ৰতিষ্ঠিত, কিন্তু ইহঁতৰ পাৰ্থক্য হ'ল সন্দেহ অলংকাৰত সন্দেহ থাকে উপমেয় আৰু উপমান উভয়তে, আনহাতে উৎপ্ৰেক্ষা অলংকাৰত কেৱল উপমানতহে সন্দেহ হয়। যেনে এইখন মুখ নে পদুম, এই বুলি কওঁতে সন্দেহ অলংকাৰ হ'ব, কিন্তু তেওঁৰ মুখখন যেনিবা পদুম বুলি ক'লে ই হ'ব উৎপ্ৰেক্ষা অলংকাৰ। পৰৱৰ্তী পাঠ নিদৰ্শনা আৰু অতিশয়োক্তি অলংকাৰ। যদি আপুনি কথাখিনিৰ পৰা উপকৃত হৈছে লাইক কৰিব, উৎসাহিত হ'ম, কমেণ্ট কৰিব, আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, শ্বেয়াৰ কৰিব, আন 10জন উপকৃত হ'ব, ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টাটো বজাই ন'টিফিকেশ্যন অন কৰিব, তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত পাব। আজিলৈ সামৰিছোঁ। চিৰচেনেহী মোৰ ভাষা জননী। ধন্যবাদ।